গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই আৰু। আজি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ, একদম চবপিনে আৰু পানী পানী হৈ আছে। বতৰটো ইমান বেয়া, মানে ক'তো ওলাও যাব নোৱাৰি। ঘৰতে থাকি থাকি আৰু কি কৰোঁ। তো মোৰ গা পা ধোৱা হ'ল, প্ৰায় 12টামানেই বাজিল। এতিয়া কি কৰোঁ ভাবিছোঁ, পিঠা বনাওঁ আজি। মানে মায়ে বনাব, আপোনালোককো দেখাম কি বনাওঁ। আমিতো খোলা চাপৰি বুলি কওঁ আৰু আপোনালোকে কি কয় মই নাজানো, মানে বেলেগত কিবা বেলেগ বেলেগ ক'ব পাৰে আৰু। তো বলক ৰেচিপিটো চাই লওঁ, মায়েনো কেনেকৈ বনায়। জানেই চাগে চবে, তথাপিও আৰু মই দেখাই দিওঁ। পিঠা বনোৱাৰ কাৰণে মই এইখিনি গুড়া লৈছোঁ, মানে চাউলৰ গুড়ি। ইয়াতে প্ৰয়োজন অনুসৰি আৰু নিমখ দিব আপোনালোকেও, যিখিনি লাগে। যদি আপোনালোকে চেনি, মানে অকণমান ধৰক মিঠা মিঠা কৰি খাব বিচাৰে তেন্তে চেনিও দিব পাৰে। এইখিনি ভালদৰে মই মিক্স কৰি লৈছোঁ। এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া ধুনীয়া পেষ্ট বনি গ'ল আৰু অকণমান পাতলকৈ বনাব লাগে, তেতিয়া খাবলৈ বেছি ভাল লাগে আৰু। এতিয়া মই টাৱাখন পাতি লৈছোঁ আৰু অকণমান তেল দিছোঁ। তেল বেছি নালাগে আৰু অকণমান দিলেই হ'ল। এইখিনি ভালকৈ লগাই লৈছোঁ আৰু। এতিয়া ইয়াতে এই পেষ্ট, মানে গুড়াৰ যিখিনি পেষ্ট বনাই থৈছিলোঁ, এইখিনি ধুনীয়াকৈ গোলকৈ এনেকৈ দিলেই হ'ল আৰু। বেছি ইমান একো মানে টান নহয়, একেবাৰে সহজ, জানেই চাগে চবে। এইখন চাওক কি একদম মস্তিকৈ হৈ গ'ল আৰু ধুনীয়াকৈ, একেবাৰে ভঙা নাই আৰু। এয়া চাওক আমাৰ পিঠাৰে দি একদম কি যে ধুনীয়া পাতল হৈছে ন, খাবলৈ যে কি মস্তি লাগে। চাওক কি ধুনীয়া পাতল হৈছে, কুমলীয়া হৈছে। একদম চিম্পল ৰেচিপি আৰু আপোনালোকেও ট্ৰাই কৰিব, কৰেই চাগে চবে, জানেই আৰু।